জয়াগম ছাত্ৰ-ছাত্ৰীসকল মই অংকুৰীপ বসুন্ধৰা আৰু তোমালোক সকলোকে স্বাগতম জনাইছোঁ তুৰি অসম জানাৰ ইউটিউব চেনেলটোলৈ। আজি আমি তোমালোকৰ কাৰণে উপস্থাপন কৰিছোঁ তোমালোকৰ অসমীয়াৰ প্ৰথমটো লেচন, যাৰ নাম হৈছে মোৰ মাতৃমুখ দৰ্শন। এই লেচনটোৰ যিখিনি তোমালোকক পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে তাৰ উত্তৰ আজি আমাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে দিয়া হৈছে। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। তেনেহ'লে আহা আৰু সময় নষ্ট নকৰি আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'লে নিশ্চয় তোমালোকে এটা লাইক কৰি দিবলৈ নাপাহৰিবা, আৰু যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই পঢ়া শুনাৰ ওপৰত ভিডিঅ' পাই থাকিবৰ কাৰণে তুৰি অসম জানাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ওচৰতে অহা বেল আইকনটোত ক্লিক কৰাৰ পাছত তলৰ অল বটনটোত ক্লিক কৰি দিবা। পাঠটোৰ নাম মোৰ মাতৃমুখ দৰ্শন। লেখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আৰ্হি প্ৰশ্নখিনিতে চোৱা। ক অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাঙ্কন 1 নম্বৰৰ প্ৰশ্নটো কৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে ইয়াৰ উত্তৰটো হ'ব মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে এনেকৈ 1 নম্বৰ প্ৰশ্নটো লিখিবা। এতিয়া 2 নম্বৰটো চোৱা। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। গতিকে ইয়াৰ উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। তাৰপাছত 3 নম্বৰ প্ৰশ্নটো কৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল। গতিকে ইয়াৰ উত্তৰ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো কৈছে 1923 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱা সংগী কোন আছিল। গতিকে ইয়াৰ উত্তৰ হ'ব 1923 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱা সংগী সহধৰ্মিনী আৰু সৰুতী কন্যা আছিল। এইখিনিতে তোমালোকে জানি থোৱাটো ভাল হ'ব যে সহধৰ্মিনীৰ নাম হৈছে প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰুতী কন্যা অৰ্থাৎ সৰুজনী ছোৱালীৰ নাম হৈছে দীপিকা বেজবৰুৱা। গতিকে তোমালোকে এইটো জানি থৈ দিয়া, ঠিক আছে। এতিয়া 5 নম্বৰৰ প্ৰশ্নটো চোৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। গতিকে ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিটিকাই। এইখিনিতে পুনৰ এটা কথা মন কৰা ছাত্ৰ ছাত্ৰীসকল, লক্ষ্মীনাথ বেজবৰুৱাই যিমান সংখ্যক ৰচনা কৰিছে ধেমেলীয়া নাটক বা কাহিনী বা যি তেওঁৰ আছে কবিতা হওক বা অন্য যিমানেই তেওঁ ৰচনা কৰিছে সকলোখিনি তোমালোকে জানি থৈ দিবা, কাৰণ ইয়াত মাত্ৰ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতে নহয় অন্যান্য পৰীক্ষাটো আহিব। গতিকে সেইখিনি জানি থোৱাটো তোমালোকৰ খুবেই গুৰুত্বপূৰ্ণ হয়। গতিকে নিশ্চয় তোমালোকে সেইসমূহ জানি থৈ দিবা, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 1 নম্বৰীয়া পাঠভিত্তিক প্ৰশ্ন ইমানখিনি আছিলে। এতিয়া আমি খ নম্বৰখিনি চাম, অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্কন 2 অথবা 3খিনি, ঠিক আছে। এতিয়া 1 নম্বৰৰ প্ৰশ্নটো চোৱা। 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। অৰ্থাৎ লেখকে কি কাৰণে মোৰ মাতৃমুখ দৰ্শন বুলি পাঠটোৰ নাম দিলে তাক আমাক ব্যাখ্যা কৰিবৰ কাৰণে কৈছে। গতিকে আমি এতিয়া কি কৰিব লাগিব, ব্যাখ্যা কৰিব লাগিব। গতিকে এতিয়া উত্তৰটো চোৱা। লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ পাঠ মোৰ মাতৃমুখ দৰ্শনত বৰ্ণনা কৰা অনুসৰি তেওঁ সুদীৰ্ঘ 1.5 কুৰি 2 কুৰি সময় অসমৰ বাহিৰত থাকি অসমৰ প্ৰতি থকা গভীৰ আকৰ্ষণ আৰু মাতৃভূমিৰ প্ৰতি তেওঁৰ হেঁপাহৰ বাবেই অসমলৈ উভতি আহিছিল। তেওঁ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, সংস্কৃতি আৰু মানুহৰ জীৱনশৈলীত হোৱা পৰিৱৰ্তনসমূহ দেখি আপ্লুত হৈছিল। তেওঁৰ এই অনুভূতিসমূহ তেওঁৰ লেখনিত প্ৰতিফলিত হৈছে, যাৰ ফলত পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন সাৰ্থক হৈছে। তেওঁৰ এই প্ৰত্যাৱৰ্তন আৰু অসমৰ প্ৰতি তেওঁৰ অনুভূতি অসমীয়া জাতিৰ গৌৰৱ আৰু অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। এইখিনিতে ছাত্ৰ ছাত্ৰীসকল প্ৰত্যাৱৰ্তন শব্দটো অৰ্থটো তোমালোকে জানি থৈ দিয়া যে কোনো এখন ঠাই আমি বাসিন্দা হয় কিন্তু কৰ্মসূত্ৰে আমি অন্য এখন ঠাইত গৈছিলোঁ, আৰু যেতিয়া আমি পুনৰ সেইখন ঠাইলৈ অৰ্থাৎ নিজৰ মাতৃভূমিলৈ যেতিয়া আমি ঘূৰি আহোঁ তাকে কোৱা হয় প্ৰত্যাৱৰ্তন বুলি। গতিকে বুজি পাইছা প্ৰত্যাৱৰ্তন শব্দটোৰ অৰ্থ, মই আশা কৰিছোঁ। গতিকে তোমালোকে 1 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ লিখিবা। এতিয়া 2 নম্বৰৰ প্ৰশ্নটো চোৱা। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে। কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। গতিকে ইয়াৰ উত্তৰটো চোৱা। লক্ষ্মীনাথ বেজবৰুৱা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোত
মাতৃ শব্দটোৰ দ্বাৰা তেওঁ নিজৰ মাতৃভূমি অসমৰ প্ৰতি থকা গভীৰ অনুভূতি আৰু সংযোগক প্ৰকাশ কৰিছে। দীৰ্ঘ ডেৰকুৰি দুকুৰি সময় অসমৰ বাহিৰত থাকি তেওঁ অসমৰ প্ৰতি থকা তীব্ৰ হেঁপাহ আৰু দেশবাসীৰ আহ্বানৰ বাবে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰে। তেওঁ মাতৃমুখ দৰ্শন 22 ছেপ্টেম্বৰত হৈছিল, যি তেওঁৰ জীৱনৰ এক অতি মূল্যৱান মুহূৰ্ত আছিল। এই পাঠটোৱে অসমৰ প্ৰতি তেওঁৰ গভীৰ অনুভূতি, মাতৃভূমিৰ প্ৰতি তেওঁৰ আকৰ্ষণ আৰু অসমীয়া জাতিৰ প্ৰতি তেওঁ গৌৰৱ আৰু অনুপ্ৰেৰণাৰ প্ৰকাশ কৰে। এই পাঠটোৱে অসমৰ সংস্কৃতি আৰু ইতিহাসৰ প্ৰতি তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু অনুভূতি প্ৰতিফলিত কৰে। গতিকেলৈ 2 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰে আছিলে আৰু এইখিনিতে বহুতে এই আনচাৰটো দীঘল যেন অনুভৱ কৰিছে বা দীঘল যেন লাগিছে তোমালোকৰ। গতিকেলৈ তোমালোকক জনাব বিচাৰিছোঁ এই আনচাৰটো মই দীঘলত এইটো কাৰণে লিখিছোঁ, যদি পৰীক্ষাত তোমালোকৰ কেনেবাকৈ 3-4 নম্বৰ কাৰণে আহে পৰীক্ষাত বা 5 নম্বৰ কাৰণে আহে, তেনেহ'লে ইমান দীঘল তোমালোকে লিখি দিবা। আৰু যদি তোমালোকৰ 2 মাৰ্কছৰ বা 1 মাৰ্কছৰ কাৰণে আহে, তেনেহ'লে তোমালোকে ডাইৰেক্ট এনেকৈ লিখি দিব পাৰা যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দটোৱে অসমৰ কথা বুজাইছে আৰু কবিয়ে ডেৰকুৰি দুকুৰিৰ পাছত বা লেখকে ডেৰকুৰি দুকুৰিৰ পাছত মাতৃমুখ দৰ্শন হৈছিল বা কৰিছিল। তোমালোকে তেনেকৈ লিখি দিব বিচাৰিলে লিখিব পাৰা। এতিয়া 3 নম্বৰৰ প্ৰশ্নটো চোৱা। লক্ষ্মীনাথ বেজবৰুৱা কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? গতিকে ইয়াৰ উত্তৰটো হ'ব, সম্বলপুৰৰ পৰা গুৱাহাটীত আহি পোৱাৰ পিছত কটন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে গধূলি লক্ষ্মীনাথ বেজবৰুৱাক অভিনন্দন আৰু সন্মান জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰে। ইংৰাজী আৰু অসমীয়াৰ ভাষাত সবালিল বক্তৃতা দি সুৰীয়া কণ্ঠৰে গীত গায়, আনকি সুন্দৰ ভংগীমাৰে পৰম্পৰাগত অসমীয়া ওজাপালিও পৰিৱেশন কৰে আৰু বেজবৰুৱা সাফল্যৰ প্ৰতি শলাগ লৈ অনুষ্ঠানৰ আনন্দ অধিক বৃদ্ধি কৰে। তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে অভিনন্দন জনাইছিল। গতিকেলৈ এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানডোখৰ লিখিবা। ঠিক আছে, আৰু এই আনচাৰটো তোমালোকে অলপ শ্বৰ্ট যেন লাগিছে, কিন্তু 3 বা 4 মাৰ্কছৰ কাৰণে এই আনচাৰটো তোমালোকে লিখিলে হৈ যাব। ঠিক আছে, এতিয়া 4 নম্বৰৰ প্ৰশ্নটো তোমালোকে মন কৰা। মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল? গতিকে ইয়াৰ উত্তৰ হ'ব, মোৰ মাতৃমুখ দৰ্শন লেখকে উল্লেখ কৰা মাজিও নামটো সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়া আৰু জ্ঞান নামটো আল-লৰ কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয়ৰ মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট লৰ। গতিকে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানেই। তাৰপাছত এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা 3টাৰ কাৰণ উল্লেখ কৰা। গতিকে ইয়াৰ উত্তৰ হ'ব, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা 3টা কাৰণ হৈছে 1 নম্বৰত প্ৰাকৃতিক সৌন্দৰ্য, 2 নম্বৰ ঐতিহাসিক উৎকৰ্ষ আৰু 3 নম্বৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। গতিকে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানডোখৰ লিখিলে হৈ যাব। আৰু মই এই প্ৰশ্নটোৰ উত্তৰটো দীঘলকৈ বা এক্সপ্লেইন কৰি দিয়া নাই বা বহলাই মই লিখা নাই। যদি বহলাই তোমালোকক লিখি দিব লাগে এই আনচাৰটো, তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু যদি কমেণ্ট কৰিছা তেনেহ'লে পুনৰ কমেণ্ট বক্স তোমালোকে চেক কৰা, তাতে পিন হৈ থকা দেখিবা এটা লিংক, যিটো ক্লিক কৰিলে তোমালোকে এই আনচাৰটো দীঘলভাৱে পাই যাবা। ঠিক আছে, আৰু যদি কমেণ্ট কৰাৰ পাছতো তোমালোকে লিংক দেখিবৰ কাৰণে পোৱা নাই, তেনেহ'লে তোমালোকে অপেক্ষা কৰা, অহা কাইলৈ তোমালোকে দেখিবৰ কাৰণে লিংক পাই যাবা। এতিয়া গ নম্বৰটো চোৱা। দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন 4 অথবা 5। এতিয়া 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে, মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। গতিকে ইয়াৰ উত্তৰ হ'ব, লক্ষ্মীনাথ বেজবৰুৱাই 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা গুৱাহাটীলৈ ৰেল যাত্ৰা আৰম্ভ কৰিছিল। বহুদিন ধৰি তেওঁ অসমলৈ আহিব পৰা নাছিল, সেয়েহে এইবাৰ ৰেল কোম্পানীয়ে ভেৰোনৰ সুবিধা দিয়াৰ সুযোগ লৈ তেওঁ যাত্ৰা আৰম্ভ কৰে। তেওঁৰ সৈতে আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰোজী। গধূলি 5:30 বজাত সম্বলপুৰৰ পৰা ৰেলত উঠি 2 ঘণ্টামানৰ মূৰত বেংগল নাগপুৰ ৰেলৰ ঝাৰচুগুড়া জংচনত পায়। তাতে 7:30 বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীত উঠিব লাগিছিল, কিন্তু গাড়ীখন তেওঁলোকে আহি পোৱাৰ আগতে গুচি যায়। নিৰুপায় হৈ তেওঁলোকে তাতে ৰাতি 2-3 মান বজাত থকা
পেছেঞ্জাৰ গাড়ীত উঠি কলিকতাৰ উদ্দেশ্যে যাত্ৰা কৰে। যাত্ৰাৰ সময়ত খোৱা বস্তু নোহোৱাৰ বাবে ভোকে লঘোণে তেওঁলোকে সময় কটাবলগীয়া হয়। 20 ছেপ্টেম্বৰৰ ৰাতি 8মান বজাত কলিকতাত উপস্থিত হয় আৰু তাতে আহাৰ গ্ৰহণ কৰি নিশাটো কটায়। 21 ছেপ্টেম্বৰত শিয়ালদা ষ্টেচনত উঠি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়। যাত্ৰাৰ সময়ত অতিৰিক্ত যাত্ৰীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিব পাৰোঁ। গতিকে তোমালোকেও লিখি ল'বা। আৰু যদি এই প্ৰশ্নটোৰ উত্তৰ অলপ সৰু যেন তোমালোকৰ অনুভৱ হৈছে, যদি দীঘলকৈ তোমালোকক প্ৰয়োজন হয় নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিবা পুনৰ এবাৰ। এতিয়া 2 নম্বৰটো চোৱা। মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। গতিকে ইয়াৰ উত্তৰ হ'ব বেজবৰুৱাদেৱে উৰিষ্যাৰ সম্বলপুৰত কৰ্মসূত্ৰে দীৰ্ঘ সময়ত অতিবাহিত কৰাৰ পিছত তেওঁৰ ডিব্ৰুগড়স্থিত পৰিয়ালে তেওঁক বাৰম্বাৰ ঘৰলৈ আহিবলৈ অনুৰোধ জনাইছিল। বিভিন্ন সমস্যাৰ বাবে তেওঁ প্ৰায় 2 বছৰ ধৰি আহিব পৰা নাছিল। অৱশেষত তেওঁৰ পৰিয়ালে তেওঁৰ ওচৰত ৰো পাতি তেওঁক ঘৰলৈ আহিবলৈ অনুৰোধ জনাইছিল। যেনেকৈ পৌৰাণিক কাহিনীত মহাদেৱে পাৰ্বতীৰ ওচৰত ঠেহ পাতিছিল আৰু সেই কাহিনীটো তলত উল্লেখ কৰা হ'ল। এদিন পাৰ্বতীয়ে মহাদেৱক অভিযোগ কৰিলে যে তেওঁ কেৱল ভাং আৰু ধতুৰা খাই আৰামতে সময় পাৰ কৰে। ঘৰৰ কোনো কামতে হাত নিদিয়ে। ঘৰত থকা বিষপটোৱেও কোনো কাম নকৰি শুই থাকে। পাৰ্বতী এই কথাত মহাদেৱৰ মনত বেজাৰ লাগিল আৰু তেওঁ খেতি কৰিবলৈ যাবলৈ সিদ্ধান্ত ল'লে। বিষপটোৰ ওপৰত উঠি তেওঁ খেতিত নামিল। মহাদেৱে খেতি কৰি উভৈনদী কৰি পেলালে আৰু খোৱা শোৱা পাহৰি পেলালে। পাৰ্বতীয়ে দেখিলে যে মহাদেৱ ঘৰলৈ উভতি নাহে আৰু তেওঁ চিন্তিত হ'ল। তেওঁ নন্দী আৰু ভিংগীক মহাদেৱক মাতি আনিবলৈ পঠিয়ালে, কিন্তু মহাদেৱ নাহিল। শেষত পাৰ্বতীয়ে নাৰদক মাতি আনিবলৈ পঠিয়ালে। নাৰদে ক'লে যে মহাদেৱে কাৰো কথা নুশুনে আৰু কোনো তেওঁৰ ওচৰকে চাপিব নোৱাৰে। পাৰ্বতীয়ে তেতিয়া অসংখ্য দা মহ চেৰেপা স্বৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। তেনেদৰে মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰে মহাদেৱৰ কৃষি কৰ্ম কাহিনীটো। গতিকে ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানকৈ লিখিবা। এতিয়া 3 নম্বৰৰ প্ৰশ্নটো চোৱা তোমালোকে। শাহাহুহু কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। গতিকে ইয়াৰ উত্তৰ হ'ব শাহাহুহু পাৰ্বতীৰ মানস পুত্ৰ আছিল। পৌৰাণিক কাহিনী অনুসৰি পাৰ্বতীয়ে মহাদেৱক অভিযোগ কৰিছিল যে তেওঁ কেৱল ভাং আৰু ধতুৰা খাই আৰামত সময় পাৰ কৰে আৰু ঘৰৰ কোনো কামত সহায় নকৰে। ইয়াৰ ফলত মহাদেৱৰ মনত বেজাৰ লাগিল আৰু তেওঁ খেতি কৰিবলৈ যাবলৈ সিদ্ধান্ত ল'লে। মহাদেৱে বিষপটোৰ ওপৰত উঠি খেতিত নামি খেতি কৰিবলৈ ধৰিলে আৰু খোৱা শোৱাও পাহৰি পেলালে। পাৰ্বতীয়ে দেখিলে যে মহাদেৱ ঘৰলৈ উভতি নাহে আৰু তেওঁ চিন্তিত হ'ল। তেওঁ নন্দী আৰু ভিংগীক মহাদেৱক মাতি আনিবলৈ পঠিয়ালে, কিন্তু মহাদেৱ নাহিল। শেষত পাৰ্বতীয়ে নাৰদক মাতি আনিবলৈ পঠিয়ালে। নাৰদে ক'লে যে মহাদেৱে কাৰো কথা নুশুনে আৰু কোনো তেওঁৰ ওচৰ চাপিব নোৱাৰে। এই অৱস্থাত পাৰ্বতীয়ে অসংখ্য দা মহ চেৰেপা স্বজন সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে। এওঁলোক শাহাহুহু নামেৰে পৰিচিত। এই কাহিনী মোৰ মাতৃমুখ দৰ্শন পাঠত উল্লেখিত আছে, য'ত লেখকে মহাদেৱৰ কৃষিকৰ্মৰ কাহিনী বৰ্ণনা কৰিছে। শাহাহুহুৰ সৃষ্টি পাৰ্বতীয়ে মহাদেৱক ঘৰলৈ উভতি আহিবলৈ আমনি কৰাৰ বাবেই কৰিছিল। গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানকৈ লিখিবা। ঠিক আছে। তাৰপাছত এতিয়া 4 নম্বৰৰ প্ৰশ্নটো চোৱা। ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। এতিয়া উত্তৰ মন কৰা। লক্ষ্মীনাথ বেজবৰুৱা ডিব্ৰুগড়ত কিছুমান বিশেষ দিশত সন্তোষ প্ৰকাশ কৰিছিল। তেওঁ ডিব্ৰুগড়ৰ মহিলাসকলৰ সামাজিক আৰু শিক্ষা ক্ষেত্ৰত ভূমিকা, সমাজৰ বাধাবোৰ আঁতৰাই নিজৰ স্থান গঢ়াৰ ক্ষেত্ৰত সফল হোৱা দেখিবলৈ পাই তেওঁ সন্তুষ্ট হৈছিল। সভা সমিতি আৰু ৰাজহুৱা কাৰ্যত মহিলাসকলে পুৰুষৰ সমানেই অংশগ্ৰহণ কৰাটো বেজবৰুৱাৰ বাবে অত্যন্ত সন্তোষজনক হৈছিল। বিশেষকৈ শ্ৰীমতী যোগতা দেৱীৰ বক্তৃতা আৰু শ্ৰীমতী গৌৰীপ্ৰভা চলিহাৰ নেতৃত্বত বালিকা বিদ্যালয়ৰ কৰ্মত তেওঁ তৃপ্তি প্ৰকাশ কৰিছিল।
ডিব্ৰুগড়ৰ থিয়েটাৰ তথা ৰংমঞ্চৰ উন্নতিৰ ক্ষেত্ৰতো বেজবৰুৱা অতি উৎসাহিত হৈছিল। তেওঁ উল্লেখ কৰিছিল যে ডিব্ৰুগড়ৰ যুৱকসকলে থিয়েটাৰ, পেইণ্টিং আৰু ফটোগ্ৰাফীত যথেষ্ট উন্নতি কৰিছে। মুক্তনাথ বৰদলৈৰ চিত্ৰকলা আৰু ডাক্তৰ প্ৰভাত চন্দ্ৰ দাসৰ অভিনয়ৰ বিশেষ প্ৰশংসা কৰিছিল। অসমীয়া নাট্য কলাৰ উন্নতিৰ ক্ষেত্ৰত তেওঁ বিশেষ আশা প্ৰকাশ কৰিছিল। তদুপৰি বিভিন্ন সভা সমিতি আৰু সাংস্কৃতিক কাৰ্যকলাপত ডিব্ৰুগড়ৰ সক্ৰিয় অংশগ্ৰহণ বেজবৰুৱাক সন্তুষ্ট কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে ডিব্ৰুগড়ৰ এই সক্ৰিয়তা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহ অসমীয়া সমাজক আগবঢ়াই নিব। ইয়াৰ ফলত বেজবৰুৱা ডিব্ৰুগড় সামগ্ৰিক প্ৰগতিশীলতাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছিল আৰু আশা কৰিছিল যে এই উন্নতি ভৱিষ্যতত আৰু অধিক প্ৰসাৰিত হ'ব। গতিকেলৈ 4 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানডোখৰ লিখিবা। ঠিক আছে, তাৰপাছত এতিয়া 5 নম্বৰৰ প্ৰশ্নটো মন কৰা। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। এতিয়া উত্তৰ চোৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ যথেষ্ট সতৰ্কতাৰে আৰু নিভাঁজভাৱে কৰা উচিত। অনুবাদ আৰু নাটকবোৰ মূল নাটকৰ ভাৱ আৰু অন্তৰ্নিহিত সাংস্কৃতিক মূল্যবোধ অক্ষুণ্ণ ৰাখি অসমীয়া দৰ্শকৰ সমক্ষে উপস্থাপন কৰা উচিত। এই প্ৰক্ৰিয়াত অনুবাদকসকলে মূল নাটকৰ ভাষা, প্ৰতীক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত বুজি পাই সেই অনুযায়ী অসমীয়া ভাষাত অনুবাদ কৰা উচিত, যাতে অসমীয়া দৰ্শকে মূল নাটকৰ সৈতে এক আত্মীয়তা অনুভৱ কৰে। অনুবাদ কৰা নাটকবোৰ কেৱল ভাষাগত অনুবাদ নহয়, বৰঞ্চ সেই নাটকবোৰৰ মূল সুৰ, টোন আৰু অনুভূতি অসমীয়া ভাষা আৰু সাংস্কৃতিক প্ৰেক্ষাপটত পুনৰ নিৰ্মাণ কৰা হ'ব লাগে। এই প্ৰক্ৰিয়াত অসমীয়া নাট্যকাৰসকলে মূল নাটকৰ আধ্যাত্মিক আৰু সাংস্কৃতিক মূল্যবোধক সন্মান জনাই চলিব লাগে। এইদৰে অসমীয়া অনুবাদ মূল নাটকৰ সত্য আৰু সৌন্দৰ্যক অক্ষুণ্ণ ৰাখি অসমীয়া দৰ্শকৰ বাবে এক নতুন আৰু জীৱন্ত অভিজ্ঞতা হিচাপে প্ৰকাশ পাব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখি ল'বা। আৰু ছাত্ৰ ছাত্ৰীসকল, ইমানখিনি আছিলে তোমালোকৰ মোৰ মাতৃমুখ দৰ্শন পাঠভিত্তিক প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি। যদি কিবা তোমালোকৰ মনত প্ৰশ্ন উদয় হৈছে নিশ্চয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। লগতে যদি বৰ্তমান পৰ্যন্তলৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি ল'বা। শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। জয় অসম।